Hi everyone, মই ৰিংকু মোৰ চেনেল ৰিংকুজ পাকঘৰ এণ্ড ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা চিকেনৰ খুবেই টেষ্টি ৰেচিপি লৈ আহিছো। হোল চিকেন ৰেচিপি, গোটা মুৰ্গী মাংস ৰেচিপি। এই ৰেচিপিটো মোৰ ল'ৰা-ছোৱালী দুটা বেষ্ট চিকেন ৰেচিপি বুলি কয় কাৰণ খুবেই টেষ্টি হয়। যদি এনেকৈ বনাই খোৱা নাই, কেতিয়াবা বনাই খাই চাব। খোৱাৰ পিছতহে গম পাব কিমান টেষ্টি হয়। ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলো। এতিয়া বলক দেৰি নকৰি বনোৱা আৰম্ভ কৰো। বনাবলৈ মই লৈছো এটা গোটা মুৰ্গী। এটো 1 কেজি জোখৰ হয়। এটো জোখৰ হলে ভাল হয়, তেতিয়া সিজিবলৈ সুবিধা হয়। এতিয়া মুৰ্গীটো ডুব যোৱাকৈ দিছো পানী। এফাল নেমুৰ ৰস দিছো। নেমুৰ ৰসৰ হলনি ভিনেগাৰো দিব পাৰি। ভিনেগাৰ দিলে 3 চামুচ মান দিব আৰু দিছো 2 চামুচ নিমখ। এতিয়া আধা ঘণ্টা সময়ৰ কাৰণে ঢাকি থৈছো। আধা ঘণ্টা সময়ৰ পিছত মুৰ্গীটো লুটিয়াই দিছো আৰু আধা ঘণ্টা সময় ঢাকি থলো। 1 ঘণ্টা সময়ৰ পিছত মুৰ্গীটো ভালদৰে ঠাণ্ডা পানীৰে ধুই লম। এতিয়া মছলাখিনি ৰেডি কৰিবলৈ লৈছো। মছলাৰ বাবে দিছো 3 চামুচ দৈ, 1 চামুচ আদা নহৰু পেষ্ট, জিৰা ধনিয়া 1 চামুচকৈ, মিট মছলা আধা চামুচ, গৰম মছলা আধা চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচকৈ, গৰম মছলা আধা চামুচ, নিমখ দিছো 1 চামুচ, এটুকুৰা নেমুৰ ৰস, আৰু অলপমান দিছো সেফ্ৰন। এতিয়া ভালদৰে গুটেইখিনি মছলা মিক্স কৰি ল'ব লাগিব। এনেকৈ ভালদৰে মিক্স কৰি ললো। এতিয়া মছলাখিনি গোটা মুৰ্গীটোত দি দিছো। এতিয়া হাতেৰে ভালদৰে ঘঁহি মুৰ্গীটোত লগাই দিছো। একেবাৰে ভিতৰলৈ ভালদৰে লগাই দিব লাগিব। ভালদৰে মছলাখিনি লগাই দিলেহে মাংসৰ ভিতৰলৈ কোমল হ'ব। মেৰিনেট কৰোঁতে এনেকৈ ভালদৰে লগাই দিছো। মই এতিয়া কাট কৰি লৈছো। এনেকৈ মাজে মাজে প্ৰথমতে কাট কৰি ল'ব। মই দৌৰাদৌৰিকৈ থাকিয়ে গৈছিলে। এটা 4 ঘণ্টা সময়ৰ কাৰণে মেৰিনেট হ'বলৈ দিছো। সময় থাকিলে অলপ বেছি সময়ও কৰিব পাৰিব। আৰু লৈছো এতিয়া 10টা মান কাজু, এলমণ্ড 10টা মান, ইলাচি 4টা, লং, ডালচেনি অলপমান, জাবিত্ৰী এটা, গোটা জালুক কেইটামান আৰু আফগুটি লৈছো 1.5 চামুচ মান। এতিয়া মিক্সি জাৰটোত গুটেইখিনি দি দিছো। এতিয়া 1 কাপতকৈ অলপমান কম পানী দি এইখিনি পেষ্ট বনাই লৈছো। আৰু এইফালে লৈছো 2টা ডাঙৰ পিয়াজ, এটা বিলাহী সৰু সৰুকৈ কাটি লৈছো, কেঁচা জলকীয়া 2টা আৰু 3টা কণী বইল কৰি লৈছো। এতিয়া গেছ জ্বলাই কেৰাহীটোত অলপমান মিঠাতেল গৰম হ'বলৈ দিলো। এতিয়া কণী কেইটাত অলপমান হালধি নিমখ দি ফ্ৰাই কৰি লৈছো। এতিয়া ফিলিংখিনি ৰেডি কৰি ল'ম। আৰু এতিয়া ইয়াতে 2টা ভাগত মই পিয়াজখিনি ৰাখিছিলো। কম ভাগৰ পিয়াজখিনি দিছো আৰু কেঁচা জলকীয়া 2টাও দিছো। আদা নহৰু পেষ্ট দিছো অলপমান। এতিয়া এইখিনি লৰাই লৰাই ভাজি আছো। কাটি থোৱা বিলাহীটো দিলো। এতিয়া অলপ সময় ভাজি লৈছো। জোখমতে দিলো নিমখ, অলপমান হালধি আৰু ইয়াতে গুড়ি মছলা দিম অলপ জিৰা ধনিয়া, গৰম মছলা, চিলি পাউডাৰ অলপমান,
বনোৱাৰ প্ৰচেছটো অলপ দীঘলীয়া হয়, অলপ ফাষ্টকৈ দেখুৱাইছোঁ, নহ'লে আপোনালোকে আমনি পাব। এয়া ভালদৰে ভজা হৈ গ'ল। এতিয়া বইল কণী ফ্ৰাই কৰি লোৱাকেইটা দি দিছোঁ আৰু অলপমান দিছোঁ কেঁচা ধনিয়া পাত। এয়া ফিলিং ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিলোঁ। 4 ঘণ্টা সময়ৰ পিছত মেৰিনেট কৰি থোৱা মুৰ্গীটো মই ডিছ এখনত ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু মুৰ্গীৰ ভিতৰ অংশত যিখিনি ফিলিং বনাই থৈছিলোঁ, কণী, বিলাহী, পিঁয়াজৰ যিখিনি ফিলিং বনাই থৈছিলোঁ, এনেকৈ দি দিছোঁ। ভালদৰে ভিতৰলৈকে হৈ গ'ল। আৰু এতিয়া মুৰ্গীৰ ঠেং দুটা এনেকৈ সূতাৰে ভালদৰে টাইটকৈ বান্ধি লৈছোঁ যাতে খুলি নাযায়। এনেকৈ ঘূৰাই ঘূৰাই সূতাডাল বান্ধি লৈছোঁ। মুৰ্গীটো ৰেডি হৈ গ'ল। এতিয়া পিছৰ প্ৰচেছখিনি দেখুৱাওঁ। এতিয়া মই পুনৰ কেৰাহী এটা বহাই দিলোঁ গেছত আৰু মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ। মিঠাতেল খুব বেছি দিয়া নাই। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে মুৰ্গীটো দি দিছোঁ। মুৰ্গীটো এতিয়া ফ্ৰাই কৰি ল'ম। এটা ছাইড হৈ গৈছে, এতিয়া লুটিয়াই দিছোঁ। সিজিবলৈ নিদিওঁ, অকল ফ্ৰাই কৰি ল'ম এতিয়া। আৰু প্ৰচেছ বাকী আছে। এয়া অলপ অলপ ব্ৰাউন হৈ আহিছে। চাৰিওফালে এনেকৈ ঘূৰাই ঘূৰাই ফ্ৰাই কৰি লৈছোঁ। এয়া ফ্ৰাই কৰা হৈ গ'ল। গেছটো অফ কৰি দিলোঁ আৰু এইফালে এটা কাপত একাপ গৰম গাখীৰত অলপমান চেফ্ৰন তিয়াই থৈছোঁ। পুনৰ গেছ জ্বলাই কেৰাহী এটা বহাই দিলোঁ। এতিয়া শেষৰ প্ৰচেছটোলৈ গৈছোঁ। মিঠাতেল অলপ বেছিকৈ দিছোঁ। গৰম হোৱাৰ পিছতে অলপমান গোটা জিৰা দিলোঁ। গোটা জিৰাখিনি অলপ ভাজ খোৱাৰ পিছতে এটা বাকী পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই মিহি পেষ্ট বনোৱা নাই, অলপমান গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ইয়াতে দিছোঁ এচামুচ আদা নহৰু পেষ্ট। এতিয়া লৰাই লৰাই ভাজি আছোঁ। আৰু দিছোঁ যিটো বিলাহী পেষ্ট বনাই থৈছিলোঁ, সেই বিলাহী পেষ্টখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি লৰাই লৰাই ভাজি আছোঁ। জোখমতে দিলোঁ নিমখ, হালধি, জিৰা, ধনিয়া, মিট মছলা, কাশ্মীৰী চিলি পাউডাৰ, গৰম মছলা, গোটেইখিনি মছলা দি দিছোঁ। এইখিনি অলপ ফাষ্টকৈ দেখুৱাইছোঁ আৰু ভালদৰে লৰাই লৰাই ভাজি আছোঁ। গোটেই মছলাখিনি মই এচামুচকৈ দিছোঁ। মিট মছলা আধা চামুচ দিলোঁ আৰু মেৰিনেট কৰি থওঁতে যিখিনি মছলা প্লেটত আছিলে সেইখিনিও দি দিছোঁ আৰু ভালদৰে ভাজি লৈছোঁ। এতিয়া কাজু কিচমিচৰ পেষ্টখিনি দিছোঁ। অলপমান লৰাই ল'ম। গেছৰ ফ্লেমটো মিডিয়ামত আছে। এতিয়া 2 চামুচ দৈ অলপমান পানী দি ফেটি দি দিছোঁ। এতিয়া অলপমান সময় এইখিনি ভাজি লোৱাৰ পিছতে ইয়াতে কেশৰ গাখীৰখিনি দি দিলোঁ আৰু কেওৰা ৱাটাৰ দিছোঁ এচামুচ। কেওৰা ৱাটাৰ নাথাকিলে কথা নাই, মই আছিলে কাৰণে দি দিলোঁ। আৰু এতিয়া ফ্ৰাই কৰি থোৱা গোটা মুৰ্গীটো দি দিছোঁ আৰু মছলাখিনি ওপৰ চাৰিওফালে দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি আধা ঘণ্টা সময় সিজিব দিব লাগিব। মাজে মাজে এনেকৈ ওলোটাই দিব লাগিব। এই আধা ঘণ্টা সময়ৰ ভিতৰতে ধুনীয়াকৈ সিজি যায়। এই আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া 5 মিনিট সময় মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি গ্ৰেভিখিনি অলপ শুকুৱাই দিম।
এয়া মোৰ চিকেন ৰেডি কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু যদি ৰেচিপিটো চাই ভাল পালে লাইক কৰিব যদি বেছি ভাল পায় শেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে ধন্যবাদ থাকিল